নলেজ হাবলৈ আপোনালোক আটাইকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে যোৱা ভিডিঅ'ত আমি বুৰঞ্জীমূলক মালিতা কি তাৰ বৈশিষ্ট্য আৰু কেইটামান উদাহৰণৰ বিষয়ে আলোচনা কৰিছিলো আজি আমি বুৰঞ্জীমূলক মালিতাৰ দুটা অন্যতম গুৰুত্বপূৰ্ণ উদাহৰণ বৰফুকনৰ গীত আৰু মণিৰাম দেৱানৰ গীতৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো আজি আমি পঢ়িব ওলাইছো বুৰঞ্জীমূলক মালিতাৰ ভাগসমূহৰ ভিতৰত অন্যতম বৰফুকনৰ গীত আৰু মণিৰাম দেৱানৰ গীত এতিয়া বৰফুকনৰ গীত কাক বোলে আমি চাব লাগিব যে বৰফুকনৰ গীত কাক বোলে বৰফুকনৰ গীত হৈছে অসমৰ লোকসাহিত্যৰ অন্তৰ্গত বুৰঞ্জীমূলক মালিতা এই গীতত অসমৰ ইতিহাসৰ এটা উল্লেখযোগ্য ঘটনা গীতৰ ৰূপত উপস্থাপন কৰা হৈছে ই কেৱল মনোৰঞ্জনৰ গীত নহয় বৰঞ্চ অসমৰ ইতিহাস সমাজ ৰাজনীতি আৰু মানুহৰ অনুভূতিৰ এক জীৱন্ত দলিল এতিয়া গম পালো যে বৰফুকনৰ গীত কাক বোলে তাৰ পাছত আমি চাম বৰফুকনৰ গীতৰ কাহিনীৰ পটভূমি এই গীতত মূলতঃ বদন বৰফুকন আৰু তেওঁৰ সময়ৰ কিছুমান ঐতিহাসিক ঘটনাৰ উল্লেখ পোৱা যায় সেই সময়ত অসমত ৰাজনৈতিক ষড়যন্ত্ৰ বিশ্বাসঘাতকতা আৰু ক্ষমতাৰ সংঘাত চলি আছিল এই ঘটনাবোৰে অসমৰ সমাজত গভীৰ প্ৰভাৱ পেলাইছিল সাধাৰণ মানুহেও এই ঘটনাৰ বাবে দুখ প্ৰকাশ কৰিছিল সেইবাবে এই ঘটনাক লোক সমাজে গীতৰ ৰূপত সংৰক্ষণ কৰি ৰাখিছে এতিয়া গম পালো যে পটভূমিটো কি হয় এতিয়া চাম গীতৰ মূল বিষয়বস্তু কি প্ৰথমতে এই গীতত দেশপ্ৰেম স্পষ্টভাৱে প্ৰকাশ পাইছে দ্বিতীয়তে ইয়াত বীৰত্ব আৰু নেতৃত্বৰ গুণৰ কথা উল্লেখ কৰা হৈছে কিন্তু একে সময়তে বিশ্বাসঘাতকতা আৰু ব্যক্তিগত স্বাৰ্থই এখন শক্তিশালী ৰাজ্যক কেনেদৰে দুৰ্বল কৰি তুলিব পাৰে সেই কথাও এই গীতটোৱে আমাক শিকায় ইয়াৰ লগতে মানুহৰ দুখ বেদনা আৰু আবেগো গীতটোৰ মাজেৰে সুন্দৰভাৱে প্ৰকাশ পাইছে এতিয়া গীতৰ মূল বিষয়বস্তু আমি গম পালো তাৰ পাছত আমি চাম গীতৰ বৈশিষ্ট্য এতিয়া বৰফুকনৰ গীতৰ কেইটামান বিশেষ বৈশিষ্ট্য লক্ষ্য কৰোঁ ই এটা বুৰঞ্জীমূলক মালিতা বৰফুকনৰ গীত হৈছে বুৰঞ্জীমূলক মালিতা গীতটোৰ আখ্যানধৰ্মী অৰ্থাৎ ইয়াত এটা সম্পূৰ্ণ কাহিনী আছে বাস্তৱ ইতিহাসৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হৈছে ভাষা সহজ সৰল আৰু মনোগ্ৰাহী বহু বছৰ ধৰি মুখে মুখে প্ৰচলিত হৈ আহিছে ইয়াত দেশপ্ৰেম বীৰত্ব আৰু মানৱীয় আবেগৰ সুন্দৰ সমন্বয় দেখা যায় এতিয়া বদন বৰফুকনৰ গীতৰ আমি বৈশিষ্ট্যবোৰ গম পালো তাৰ পাছত আমি চাম সাহিত্যিক গুৰুত্ব অসমীয়া লোকসাহিত্যত বৰফুকনৰ গীতৰ বিশেষ স্থান আছে এই গীতৰ জৰিয়তে অসমৰ ইতিহাস কেৱল পুথিৰ মাজতে সীমাবদ্ধ নাথাকি সাধাৰণ মানুহৰ মুখে মুখে আজিলৈকে জীৱন্ত হৈ আছে এই অসমৰ জাতীয় চেতনা জগাই তোলাটো উল্লেখযোগ্য ভূমিকা পালন কৰিছে এইখিনি আছিল বৰফুকনৰ গীতৰ আলোচনা এতিয়া আমি চাম মণিৰাম দেৱানৰ গীত কি মণিৰাম দেৱানৰ গীত হৈছে অসমৰ বুৰঞ্জীমূলক লোকগীত বা মালিতাৰ এক উল্লেখযোগ্য নিদৰ্শন এই গীতত 1857 চনৰ স্বাধীনতা সংগ্ৰামৰ সময়ত ইংৰাজ শাসনৰ বিৰুদ্ধে সংগ্ৰাম কৰা দেশপ্ৰেমিক মণিৰাম দেৱান আৰু তেওঁৰ কৰুণ পৰিণতিৰ কাহিনী গীতৰ ৰূপত বৰ্ণনা কৰা হৈছে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ইংৰাজে ফাঁচি দিয়াৰ পিছত অসমৰ জনসাধাৰণৰ মাজত সৃষ্টি হোৱা গভীৰ শোক ক্ষোভ আৰু দেশপ্ৰেমৰ অনুভূতি এই গীতত প্ৰকাশ পাইছে সেয়েহে এই গীত কেৱল এটা শোকগীত নহয় ই অসমৰ স্বাধীনতাৰ
চেতনা আৰু জাতীয় অনুভূতিৰো এক শক্তিশালী প্ৰকাশ। এতিয়া আমি বুজিলোঁ যে মণিৰাম দেৱানৰ গীত কাক বোলে। তাৰ পাছত চাম যে কাহানীৰ পটভূমি কি হয়। মণিৰাম দেৱানৰ গীতত কাহানীৰ পটভূমি কি হয়। মণিৰাম দেৱানৰ গীতৰ কাহানীৰ পটভূমি হৈছে 1857 চনৰ ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম। সেই সময়ত সমগ্ৰ ভাৰতৰ লগতে অসমতো ইংৰাজ শাসনৰ বিৰুদ্ধে অসন্তোষ বৃদ্ধি পাইছিল। মণিৰাম দেৱান যিজন আহোম ৰাজ পৰিয়ালৰ সমৰ্থক আৰু এজন বিশিষ্ট চাহ খেতিয়ক আছিল, তেওঁ ইংৰাজৰ অন্যায় শাসনৰ বিৰোধিতা কৰি অসমত আহোম শাসন পুনৰ প্ৰতিষ্ঠাৰ চেষ্টা কৰিছিল। সেই উদ্দেশ্যে তেওঁ পিয়লি বৰুৱা আৰু আন বহু দেশপ্ৰেমিকৰ সৈতে গোপনে বিদ্ৰোহ পৰিকল্পনা কৰে। কিন্তু ইংৰাজ চৰকাৰে এই ষড়যন্ত্ৰৰ খবৰ লাভ কৰি মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক গ্ৰেপ্তাৰ কৰে। বিচাৰৰ পিছত 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাটত তেওঁলোকক ফাঁচি দিয়া হয়। এই কৰুণ ঘটনাই অসমৰ জনসাধাৰণক গভীৰভাৱে শোকাহত কৰি তোলে। তেওঁলোকৰ শোক, ক্ষোভ, দেশপ্ৰেম আৰু মণিৰাম দেৱানৰ আত্মবলিদানৰ স্মৃতি লোকসমাজে গীতৰ ৰূপত সংৰক্ষণ কৰে। সেই গীতেই মণিৰাম দেৱানৰ গীত নামেৰে পৰিচিত হয়। এতিয়া গম পালোঁ যে মণিৰাম দেৱানৰ গীত কাক বোলে। তাৰ পাছত আমি চাম মণিৰাম দেৱানৰ গীতৰ বিষয়বস্তু কি হয়। মণিৰাম দেৱানৰ গীতৰ মূল বিষয়বস্তু হৈছে দেশপ্ৰেম, স্বাধীনতাৰ আকাংক্ষা, আত্মত্যাগ আৰু ইংৰাজ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে প্ৰতিবাদ। এই গীতৰ মণিৰাম দেৱানৰ জীৱনৰ শেষ পৰ্যায় ইংৰাজ শাসনৰ বিৰুদ্ধে তেওঁৰ সংগ্ৰাম, গ্ৰেপ্তাৰ, বিচাৰ আৰু ফাঁচীৰ কৰুণ ঘটনাক কেন্দ্ৰ কৰি কাহিনী আগবাঢ়ে। গীতটোৱে তেওঁক এজন সাহসী, দেশপ্ৰেমিক আৰু আত্মবলিদানী বীৰ হিচাপে উপস্থাপন কৰিছে। ইয়াৰ লগতে গীতত অসমৰ জনসাধাৰণৰ শোক, বেদনা, ক্ষোভ আৰু মণিৰাম দেৱানৰ প্ৰতি গভীৰ শ্ৰদ্ধাভাৱ সুন্দৰভাৱে প্ৰকাশ পাইছে। গীতখনে সেই সময়ৰ সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিৰো প্ৰতিফলন ঘটায়। সেয়েহে এই গীতৰ মূল বিষয়বস্তু কেৱল মণিৰাম দেৱানৰ জীৱন কাহিনী নহয়, অসমৰ স্বাধীনতাৰ চেতনা, জাতীয় সন্মান আৰু দেশৰ বাবে আত্মত্যাগৰ আদৰ্শও এই গীতৰ কেন্দ্ৰীয় বিষয়বস্তু। এতিয়া আমি গম পালোঁ যে মণিৰাম দেৱানৰ গীত কাক বোলে আৰু লগতে গম পালোঁ যে বৰফুকনৰ গীত মানে কি হয়। তাৰপিছত আমি নেক্সট ভিডিঅ'ত আৰু কেইটামান উদাহৰণ আমি আলোচনা কৰিম বুৰঞ্জীমূলক মালিতাৰ। গতিকে আজিৰ আলোচনাৰ পৰা আমি শিকিলোঁ যে বৰফুকনৰ গীতত লাচিত বৰফুকন বীৰত্ব, দেশপ্ৰেম আৰু আত্মত্যাগৰ কাহিনীৰ লোকগীতৰ ৰূপত সংৰক্ষিত হৈছে। আনহাতে মণিৰাম দেৱানৰ গীতত 1857 চনৰ স্বাধীনতা সংগ্ৰাম, মণিৰাম দেৱানৰ আত্মবলিদান আৰু অসমৰ জনসাধাৰণৰ গভীৰ শোক আৰু জাতীয় চেতনা প্ৰকাশ পাইছে। UGC নেট পৰীক্ষাৰ বাবে এই দুয়োটা গীত অতি গুৰুত্বপূৰ্ণ। সেয়েহে মূল পইণ্টসমূহ নিশ্চয় মনত ৰাখিব। যদি ভিডিঅ'টো আপোনালোকৰ উপকাৰী যেন লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু লগতে নলেজ হাব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো অন কৰি দিব। পৰৱৰ্তী ভিডিঅ'ত আমি বুৰঞ্জীমূলক মালিতাৰ আন এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। আজিলৈকে আহিছোঁ, ধন্যবাদ।